হেল্ল' ফ্ৰেণ্ডছ, আজি মই আকৌ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক ৱেলকাম কৰিছোঁ। আজি মানে বহুত দিনৰ মূৰত বাগানত যাবলৈ ওলাইছোঁ আৰু নতুন বাগানৰ মানে কাম চলি আছে, তো সেইটো আপোনালোকক দেখুৱাম আৰু বাগানটো কেনেকুৱা কি পৰিস্থিতিত আছে সেইটোও দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু এইকেইদিন মানে বহুত দেৰিকৈ ভিডিঅ' আপলোড কৰি আছোঁ, তো সেইটোৰ কাৰণে আপোনালোকৰ মানে সেইটো মানে ক'ব নোৱাৰোঁ কিহৰ কাৰণে দেৰি হৈ আছে। মানে মোৰো কিছুমান প্ৰব্লেম আহি গৈছে সেইটোৰ কাৰণে। তো বলক মানে এতিয়া বাগানলৈ যাই কিনে আপোনালোকক দেখুৱাই আছোঁ আৰু নতুন বাগানৰ কামো চলি আছে সেইটোও দেখুৱাম। মোৰ পিছফালে দেখিছে ফ্ৰেণ্ডছ, তো নতুন বাগানৰ পূৰা কাম আৰম্ভ হৈছে। তো আজিৰ পৰাই প্ৰথম কাম আৰম্ভ। এয়া চাওক, এইগিলাও পূৰা চাফা কৰা হ'ব। এইবিলাক মানে আগতে কল খেতি কৰা হৈছিলে, এতিয়া মানে কি দিওঁ, মালভোগটো লগাব নোৱাৰোঁ, চাম্ভা নহ'লে চাহেব লগাই দিব লাগিব। চব এতিয়া লাঙামাৰাহে বৌ। এইখন বাগানত মানে প্ৰায় 90% কল বিক্ৰী কৰা হৈছে ইতিমধ্যে। তো দেখা পাইছে, তো চাৰিওফালে মানে খালিয়ে লগা হৈছে। এতিয়া আছে যদিও মানে প্ৰায় 500 বা 400 এনেকুৱা আছে কল। মাজে বিচাৰি মানে কাটিব লাগিব কল। তো ইমান ভিতৰলৈকে যাই কিনে নিদুখাও, কাৰণ চব পিনে এনেকুৱাই দেখা পাব, মানে ক'ৰবাত আছে ক'ৰবাত নাই সেনেকুৱাই। এইবিলাক কিছুমান এতিয়াহে ওলাইছে। তো এইটো মানে আৰু এই তামোল গছবিলাক চাওক কিমান ওখ হৈ গ'ল, 2 বছৰীয়া তামোল গছ। আৰু মানে একবাৰ পানী পৰিলে ইয়াতে আৰু একবাৰ ৰখা হ'ব, চাওঁ আৰু 1 বছৰ কেনেকুৱা হয়। মানে তামোল গছবিলাকৰ কাৰণে এতিয়া অসুবিধা নহয়, তো বছৰ মানে আৰু খাই থাকিব পাৰিলোঁ এই বছৰত, মানে বহুত বছৰ ৰাখি থাকিব পাৰিলোঁ হয় ইয়াতে কল খেতিটো, বাগানটো কৰি থাকিব পাৰিলোঁ হয়। কিন্তু আৰু তামোল গছবিলাকে অসুবিধা কৰে, সেইটোৰ কাৰণে মানে আৰু 1 বছৰ কৰি চাওঁ বুলি ভাবিছোঁ, কেনেকুৱা হয় সেইটোৱে। তো মালভোগখন আছে এতিয়ালৈকে, মানে তাতে 100 মানে কল কটা হোৱা নাই। তো সেইখনো দেখুৱাই আছোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু বহুত দিন মানে ৰখি ভিডিঅ' আপলোড কৰি আছোঁ, মানে ৰেগুলাৰ ভিডিঅ' আপলোড কৰিব পৰা নাই। সেইটোৰ কাৰণে মানে নিজকে বেয়া লাগে, কি কণ্টেণ্ট দিম, মানে কণ্টেণ্ট বিচাৰি নাপাওঁ। তো খালি বাগানৰ ভিডিঅ' দি থকা হৈ আছে, বেলেগ মানে ভিডিঅ' দিলে মানে কিছুমানে হয়তো টান পাব পাৰে চাব ভিডিঅ'বিলাক। তো খেতিৰ কাৰণে বনাই আছোঁ ভিডিঅ'টো, খেতিৰ ভিডিঅ' দি থাকিব পালে ভাল লাগে। তো মালভোগৰ বাগানটো যেনে দেখুৱাই আছোঁ, সেইটো দেখুৱাই মানে ভিডিঅ'টো সমাপ্ত কৰিম। মালভোগ বাগানখন ইয়াতে মানে বহুত লেট হ'ব লাগছে, এতিয়া কলবিলাক মানে ইমান লাহে ফুলি আছে, মানে কোৱাই নাযায়। এইবিলাক চাওক, এইবিলাক মানে একে বহাগ জেঠ আহি যাব, তেতিয়াহে যেন ফুলিব এইবিলাক কল। মানে ইয়াতে বহুত ছায়া পৰে, সেইটো কাৰণে মানে কলবিলাক নুফুলে নিচিনা লাগে। তো এইবিলাক চাওক, এইবিলাক কল আৰু বহুত দেৰি লাগিব। কিছুমান হৈছে মোটামুটি ইমান অতিমাত্ৰা, মানে আৰু কাটিলে মানে বা 20টা 30টা এনেকুৱা ওলাব। এতিয়া মানে এই যিবিলাক চাফা কৰি থকা দেখা পাইছে নতুন বাগানত, সেইবিলাক মানে এতিয়া মালভোগ লগাম বুলি ভাবিছিলোঁ। ইয়াতে মানে মাটি নপোৱাৰ কাৰণে মানে আৰু পুলিও পোৱা নাছিলোঁ, সেইটোৰ কাৰণে যোৱা বছৰ মানে কৰা হোৱা নাছিল মালভোগৰ খেতি বেছিকৈ। তো এইবাৰ ভাবিছোঁ মানে অলপ বেছিকৈ কৰিম। এনেকুৱা হ'লে মানে আৰু বিক্ৰী কৰিব পৰা যায় কলবিলাক।
তো সেনেকুৱা হৈ কিনে যদিও মানে বেমাৰো লাগে না কলটো তেও আৰু মানে পইচাটো ৰিটাৰ্ণ পোৱা যায় আৰু সেইটো আৰু কিছুমান দেখুৱাই আছোঁ এনেকুৱা কল মানে খুহি পুৰিলে মানে এইটো কোনো কাম নাই মানে এইবিলাক কল মানে বিক্ৰী কৰিব নোৱাৰি সেইটো এটা মানে পুৰা লছ পুৰা টপটো এইবিলাক হৈছে পুৰা বিক্ৰী কৰিব পৰা তো ইমান নেদেখুৱাও এইখিনিয়ে কৈ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই টাটা নেক্সট ভিডিঅ'ত আকৌ লগ পাম